তো আজি মানে HSLC পৰীক্ষা ৰিজাল্ট দিছে সেই হিচাপে মানে অসমত প্ৰথম স্থানত উত্তীৰ্ণ হোৱা মানে ল'ৰাজনক মানে মাতি আনিছোঁ আমি। নমস্কাৰ। তো পোনপ্ৰথমতে আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম শ্ৰী হৰেণ কলিতা। মোৰ গাঁও ভেঠাপাৰাত ঘৰ। আপোনাৰ জিলা কোন জিলা পৰে আপোনাৰ? মোৰ জিলা গটিমৰা চক। তো আপুনি এনে কোনখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে? মই জনতা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। জনতা স্কুলৰ পৰা। তো আপুনি যে মেট্ৰিক যি পাছ কৰিলে তো এদিনত কিমান ঘণ্টাই পঢ়ে ক'বচোন? মই এদিনত 18 ঘণ্টা পঢ়োঁ। চল ঝুটা। আৰু তাৰে মই 2 ঘণ্টা হাকিব যাওঁ, 1 ঘণ্টা মুতিব যাওঁ, 10 মিনিটমান লগৰ ছোৱালীৰ দৰে থাকোঁ। আৰু মই মানে বহুত কষ্টত পঢ়িছোঁ। মই মানে চিগাৰেটৰ পোহৰতো পঢ়োঁ, বিড়িৰ পোহৰতো পঢ়োঁ, মানে তোমাৰ বৰষুণ আহিলে বিজুলী যে আহে তাৰে পোহৰতো পঢ়োঁ। তো গাইছ চাব পাৰে এখেতে বোলে লাইন নহ'লে চিগাৰেটৰ পোহৰত পৰে। আপুনি এনে HSLC পৰীক্ষা দি টপ যি কৰিছে আপুনি নাম্বাৰ কিমান পাইছিলে ক'বচোন অলপ? নাম্বাৰ মই 600 ভিতৰত তোমাৰ 599 এক মাহ আপোনাৰ কিহত কাটা গ'ল ক'বচোন অলপ? তোমাৰ ইংৰাজী এখন বাহিৰৰ ছাবজেক্ট ন, সেইকাৰণে তোমাৰ ইংলিছত কাটে। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह তো গাইজ চাব পাৰে ইংৰাজীখন বোলে বাহিৰৰ ছাবজেক্ট হিচাপে বোলে কাটা গৈছে। তো গাইজ একেলগে যে মেট্ৰিক দি পাছ কৰিল তাৰে স্কুলখনৰ হেডমাষ্টাৰক মই মাতি দিছোঁ, আমাৰ লগত উপস্থিত হৈছে। তো গাইজ মাতি দিছোঁ মই হেড ছাৰজনক। নমস্কাৰ। তো टकलिया तेरा बाप टकलिया তো আপোনাৰ সেই পৰিচয়টো দিবচোন। মোৰ নাম শ্ৰী নৰেশ মণ্ডল। নৰেশ মণ্ডল। আপোনাৰ সেই গাঁৱটো জিলা মোৰ এই সৈতাবাৰী গাঁও। সৈতাবাৰী। আপোনাৰ সেই জিলাখনৰ কথা নক'লে? জিলাখনত মানে মোৰ এই বহুত পুৰণ বস্তু নহয় গৈছে, যেনে কলেৰা ৰোগ এইগিলাখান কিবা নাই, বানপানী নহয়, ৰাস্তাগিলা বান্ধি দিছে অখ কৰি বহুত দুখ মোৰ। বহুত ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो नहीं, ये मजाक हो रहा है। 1 सेकंड यार, मजाक। তো গাইজ চাব পাৰে এখেতৰ বোলে বহুত দুখ, কলেৰা চলেৰা বোলে নহয় গৈছে। তো কলেৰা চলেৰা কিয় আনে আপুনি অলপ ক'ব নেকি? তাকেতো এই কিছুমান এই ডাক্তৰ আহিছে, তোমাৰ পঢ়ি পেলাই আহিছে, আহি পেলাই বেমাৰগিলা মাৰি পেলাইছে। আৰু এই ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাক মন্ত্ৰীবিলাকে চব ৰাস্তাবোৰত বান্ধি পেলাই বানপানী নাহা কৰি পেলাইছে, মাছে খাব নাপায় এতিয়া। এই একো নাই, আমাৰ একদম বহুত দুখ আমাৰ জিলাত। তো গাইজ চাব পাৰে সেইকাৰণে বোলে কলেৰা চলেৰা অহা নাই। অলপ আমি চৰকাৰক কিবা অলপ জনাব বিচাৰিম। তো গাইজ হেড ছাৰজনক বিদায় দিছোঁ। এতিয়া মানে এওঁক কেইটামান মানে প্ৰশ্ন সুধিম। তো প্ৰশ্ন আপুনি ৰেডি? ৰেডি? তো অসমৰ মুখ্যমন্ত্ৰী কোন? ফাৰ্ষ্ট কথাটো কুৱেশ্যন। অসমৰ মুখ্যমন্ত্ৰী চকুৰ আলি। म्यूजिक তো গাইজ চাব পাৰে অসমৰ মুখ্যমন্ত্ৰী বোলে চকুৰ আলি। ঠিকে আছে গাইজ। তো আৰু শিক্ষামন্ত্ৰী কোনে আপুনি জানে না অসমৰ? অসমৰ শিক্ষামন্ত্ৰী তৰুণ গগৈ। তো গাইজ চাব পাৰে অসমৰ শিক্ষামন্ত্ৰী বোলে তৰুণ গগৈ। তো ঠিকে আছে গাইজ। শুনামতে তো আপুনি বোলে ভাল গান গায়। সকলোৱে মোক জুনিয়ৰ জুবিন বুলিয়ে জানে। তো গাইজ চাব পাৰে এখেতৰ নাম বোলে জুনিয়ৰ জুবিন বুলিয়ে জানে গাঁৱত। তো এটা গান মাৰি। তুমি যেন পপিয়া তোৰা প প প প তো গাইজ ল'ৰাটোক বিদায় দিয়ক, বহুত কুৱেশ্যন সুধিলোঁ। তো আপুনি যাব পাৰে। তো গাইজ এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, যাতে কায়ো এই ভিডিঅ'টো চাই চিৰিয়াছলি নলয়। তো এইখিনিয়ে মোৰ ধন্যবাদ।